মোৰ পেটটো ভৰিলে হ'ল। ঐ ককা আইতা আহিলে নেকি? আৰু মোলে বা কিবা আনিছেনে খাবলৈ? মোৰ কিন্তু বৰ ভোক লাগিছে দেই। তই কম খকুৱা নহয়, ইনটাইম খালি খাওঁ 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 কৈ থাক। তই ইমান গৰহ কিয় বাৰু কচোন? তই কাক গৰহ কলি জহনি জাতি? তোক যে মই চুগিকিটা চিঙি দিম এতিয়া, কৈ দিছো হলে। চৰ লাগে তোক বাহিৰত কেনেকৈ কথা ক'ব লাগে আজিলৈকে নিশিকিলি হা? একদম মানে অলগদ্ধ দেই, এইটো একেবাৰে মানে তোক দেখিব মন নাযায় মোৰ। বহি খোৱাজনী তোৰ নিচিনা মই বহি নাখাওঁ, গম পাইছ? মই 10 টকাত বজাৰলৈ যাওঁ, মাক বজাৰ কৰি আনি দিওঁ, তাৰপিছত খাওঁ। তোৰ নিচিনা মই একেবাৰে বহি নাখাওঁ নহয়। এইজনী ঘৰতে বহি ভাবি তই এনেকৈ থাকিলে। সেই এডাল ৰাতিপুৱা এডালৰ কথা কথা পাতাই বেয়া হ'ল। অলগদ্ধ সোপাৰ কথা হেত এডাল যা ইয়াৰ পৰা। ঐ পটাশ্বৰী একেবাৰে পটপটকৈ কথা কৈছে এজনী। মই তোৰ ওচৰলৈ অহা নাছিলোঁ, তইহে মোৰ ওচৰলৈ আহিছোঁ। তই ফুট ইয়াৰ পৰা ফুট। এই দেউতা মায়ে যে এজনী জন্ম দিব নাছিলে, যে একবাৰ দেখিও মন নাযায়। এজনী যে কিয় জন্ম দিলে? চব মানে লিলিমাই কৰা দুখৰ ফলতে এজনী জন্ম হ'ল। এজনী দেখিও মন নাযায় মোৰ। অ পেহী কণ্টি দাদাৰ ওচৰলৈ গ'লে ন, কণ্টি দাদাই ন মোক মাৰি থাকে জানানে? হয় নেকি মাজনী? একেবাৰে চিন্তা নকৰিবা, মই দাদাক মাৰিম দেই। বাৰ লগত খেলা আকৌ, বা আছে নহয় ঘৰতে, যোৱা বা আৰু তুমি ধুনীয়াকৈ খেলি থাকাগৈ। ই তাই যে আৰু দেই ইমান ধুন পাইছো আমাৰ মাইনাজনী। আইতা তুমি কিন্তু অকমান বেছি কৰা দেই। অ মা মই কিন্তু কৈ দিছো দেই, আজিকালি কিন্তু কণ্ট্ৰলত বহুত বদমাছ হৈ গৈছে। তাৰ কিন্তু একেবাৰে মুখখন যে টপ টপকৈ চলা হৈছে, ডাঙৰ সৰু একো নোচোৱা হৈছে। মোৰ কিন্তু খং উঠে, তাই কিন্তু পিলখনত ফালি মা পিছত কিন্তু মোক যে নকবা তুমি। এই ল'ৰাটোৰ পৰা মানে দিনে দিনে শান্তি নাইকিয়া হৈছে, গোটেই ঘৰখন মানে অশান্তি কৰি পেলাইছে পোৱালিটোৱে। হেৰো বিহু দিনাখনো কিয় তহঁতে কাজিয়া কৰি থাক বাৰু কচোন? গোটেইকেইটা ল'ৰা ছোৱালী মিলি পিটিয়াই থাকিব লাগে, আজি বিহু দিনাখন সন্ধিয়া বিহু পাতিম আমি, কিয়নো ইমান কাজিয়া কৰি থাক বাৰু কচোন? যাচোন দুইজনী খেলি থাকগৈ, তাৰ লগত লাগি থাকিব নালাগে, দুইজনী ধুনীয়াকৈ খেলি থাকগৈ। তাৰপিছত মায়ে মই পিঠাকেইটা বনাই লওঁ, আৰু দুইজনী যাচোন চাকি জ্বলাব লাগিব নহয় সন্ধিয়া তুলসী তলত, ধুনীয়াকৈ তুলসী পুলিটোৰ তলতে মাটি অকণ দি লেপি দেগৈ যা দুইজনী। মালতী মই ঢেঁকীটো দি দিওঁ, তই ধুনীয়াকৈ পিঠাগুড়িকেইটা ইয়াতে লৰাই দে। সোনকালে সোনকালে আকৌ ৰ'দত দি শুকালে আমি আকৌ পিঠাকেইটা বনাব পাৰিম। অঁ মা তাকে বহুত কাম আছে অ' আজি। তোক 200 মান লাগে নে কণ্টিলো? বাহিৰত কেনেকৈ কওঁ হা? তোক সেয়াই শিক্ষা। অঁ বাইদেৱে চাকি জ্বলাই দেখিছেনে ধুনীয়াকৈ গামোচা এখন মূৰত লৈ? তই যে গামোচা এখন লোৱা নাই মালতী এতিয়ালৈকে? অঁ এই মই পাহৰিছিলোঁ মা, এই গৈ আছোঁ আনোগৈ। চবে মিলি পেলাই ঘোষা এটা গাব লাগিছিলে নহয়। অঁ মই ভাবিছোঁ তাকে নাম এটা আৰম্ভ কৰোঁ বুলি, চবে মিলি পেলাই। কণ্টিলো কচোন, তই সৰু ছোৱালীজনীৰ লগতো লাগি থাক নে? তোৰ ওচৰত বহিলে কি হ'ব বাৰু কচোন তই? ঐ পটাশ্বৰী মোৰ নামৰ থাক কিন্তু দেই, মুখতে তোক লাগি ল'ব দিয়া নাই কিয় কিন্তু? মোৰ ওচৰত মন গ'লে বহিব দিম, মন নগ'লে বহিবলৈ নিদিওঁ, তাতে তোৰ কি হ'ল? সেই এইটো আহা মাইনা তুমি মোৰ ওচৰত বহিবা হা। অ' মা জল্দি জল্দি দিয়া কিবা এটা খাবলৈ, মোৰ বৰ ভোক লাগিছে দেই। ইমান গাল খোৱা দেখি মই আৰু ৰ'ব পৰা নাই হ'লে, মোৰ একেবাৰে পেটটো কিন্তু একেবাৰে চুহাটো হ'লে দৌৰি আছে পেটৰ। খকুৱাটো হেৰ' কণা সেই সোপা খোৱা আনি দিছোঁ দেখা নাই হ'বলা? চবকে দেখোন ভাত দিছোঁৱে, খা আকৌ ভাত। মাজনী তোমালোকে যদিও ভাত খোৱা দেই, আৰু কিবা লাগিলে ক'বা কিন্তু। হ'ব মা আপুনি ল'ৰা ছোৱালীকেইটাৰ লগতে কিবা এটা খাই লওক, দিনটো খোৱা নাই নহয়। মই আকৌ এতিয়া দেখাওঁ, এখেত অফিচৰ পৰা অহা সময় হৈছে নহয়, আহিলে দুইটাই আৰু আমি একেলগে খাম বাৰু। হেৰ' আই তই যদি এতিয়া নেখাওঁ তেনেহ'লে তোৰ গাটো বেয়া লাগিব নহয়।
বোপাই বাৰু অফিচৰ পৰা পিছত বাৰু সি অকলে খাব দে তই কিবা এটা খাই লৈছো আমাৰ লগতে হ'ব বাৰু মা আপোনালোকে খাওকচোন মই খাম নহয় বা ইমান সোপা খোৱা মই হ'লে গোটেইখিনি খাম দেই পিঠা কিন্তু খাম ঐ তহঁতে কিন্তু বেছি বেছিকে নাখাবি দেই ইয়াত কিন্তু গোটেইখিনি সকলো মোৰে আছে মই কিন্তু গোটেইখিনি খাম সেই খকুৱাটো খাই থাকে গৰহডাল ঐ পটাচৈ গৰহ কাক কৈছ তোক যে নহয় একেবাৰে মই তাই যে খাব নাপাব সেইকাৰণে নিজে খাব না আকৌ মোক গৰহ বুলি ক'বলৈ আহিছে পটাচৈ হেৰো খোৱা সময়তো কিয় কাজিয়া কৰিব লাগে মনে মনে খাচোন বাৰু হ'ব দে কণ্টিলো তই গোটেইখিনি খা বাৰু একেবাৰে পেটটো ভৰি গৈছে আৰু দেই পাতটো হ'লে গোন্ধাইছে হেৰো গৰহ অকণমান কমাই খা নহ'লে তই সৰু যে টেংকিটো যে ফাটি দুফাল হ'ব খাব নোপোৱা নিচিনা খাইছে এনেকৈ খাইছে যেন সি একেবাৰে গোটেই জীৱন খোৱাই পোৱা নাই খকুৱাটো ক'বাৰ মোৰ পেটটো বিষাইছে মোৰ পেটটো বিষাইছে মা মোৰ পেটটো বিষাইছে বাবা কি হৈছে তোৰ কি হৈছে পিতাই পেটটো বেছিকৈ বিষাইছে নেকি কণ্টিলো ঐ কি হৈছে কিয় কান্দি আছ কি হৈছে পেটটো বেছিকৈ বিষাইছে তোৰ মোৰ পেটটো বিষাইছে বহুত জোৰছে মোৰ বহুত পেটটো বিষাইছে দিনৰ দিনটো মানে খাই থাকিব খাব নোপোৱা নিচিনা একেবাৰে থুচি খাইছে সন্ধিয়া প্ৰসাদ সোপা খাইছে তাৰপিছত আকৌ ৰাতিপুৱা ভাতখিনি খাইছে মানে ইমান খাব পাৰে নহয় খাইছিলি নহয় পাই এতিয়া মজা তই এই হ'ব আৰু দিয়া মালতী এতিয়া গালি পাই থকা সময় নহয় চোৱাচোন তাৰ কি হৈছে তাৰ সময় বেছিকৈ পেটটো বিষাইছে নেকি খকুৱাটো খাইছিলি নহয় পাই এতিয়া মজা থুচি খাইছিলি নহয় আমাক নিদিয়াকৈ পাই এতিয়া মজা ভালে পাইছ আৰু হওক তোৰ হেৰা এনেকৈ চাই থাকিলে নহয় গম পাইছানে তুমি তাক কাপোৰ এটা পিন্ধাই দিয়াচোন মই ডক্টৰৰ ওচৰলৈ লৈ যাওঁ এই ফোন এটা কৰোঁ মই ডক্টৰ যদি আছে মই এতিয়া তাক লৈ যাওঁ কাপোৰ এটা পিন্ধাই দিয়া তাক হ'ব দিয়ক আপুনি যাওক মই বাৰু তাক কাপোৰ এটা পিন্ধাই দিওঁ ল'ৰাটো কিবা হ'ল গমেই নাপাওঁ ছাৰ ৰাতি শুই থাকোঁতেই চিঞৰিছে পেটটো বিষাইছে বুলি সেইকাৰণে আৰু ততানতাকৈ দৌৰি পেলাই মই লৈ আহিলোঁ চাওকচোন কিবা হৈছে তাৰ এই তেনেকুৱা একো মানে চিন্তা কৰিব নালাগে দিয়ক এনেই আৰু সৰু ল'ৰা ছোৱালী চাগে অকণমান খোৱা বোৱা কিবা টাইটমৰ হ'ল সেইকাৰণে এনেই পেটটো বিষাইছে বাৰু কোনো কথা নাই এই মই বাৰু আজি এডমিট কৰিবলৈ লিখি দিছোঁ এই ৰাতি স্লাইন এটা দিলে আৰু বেজি দুটামান দিলে ভালে পাব দিয়ক বাৰু এনেই চিন্তা কৰিব নালাগে দিয়ক আপুনি একো নহয় বাবা চিন্তা নকৰিবা দুখ নোপোৱা নহয় তোমাক লাহেকৈহে বেজীকেইটা দিম মই হেৰা মালতী হেৰি এই কণ্ট্ৰলৰ ভৰ্তি কৰিব লগা হ'ল বুজিছানে এই ডক্টৰে কৈছে আজি বোলে ৰাতিটো তাক ৰাখিব লাগিব তুমি এটা কাম কৰা তুমি নহ'লে মাইনাক লৈ পেলাই সোনকালে গুচি আহাচোন ইয়ালৈকে সি কেনে আছে বাৰু এতিয়া ভাল পাইছেনে তাৰ পেটৰ বিষটো কমিছেনে মই বহুত চিন্তা কৰি আছিলোঁ জানেনে সেই মই গৈ আছোঁ ৰ'ব মাইনাক লৈ পেলাই মোৰো এনেও থাকি ভালেই লগা নাই মই গৈ আছোঁ ৰ'ব মই মাৰলৈ ফোন কৰিছিলোঁ আহি আছে ৰ মা বাইৰৰ লগত ছাৰ কেনে আছে বাৰু এতিয়া ল'ৰাটো ভালে আছেনে বাৰু সি ভালে আছে দিয়ক চিন্তা কৰিবলৈ নালাগে এনেই অকণমান খোৱা বোৱা চাগে অকণ বেছিকৈ খাইছিলে নেকি তাকে মানে গেছৰ নিচিনা হৈ গৈছে মই মানে হেৰি স্লাইনটো দিছোঁ আৰু বেজি কেইটামান দিলে বাৰু ভাল পাব দিয়ক চিন্তা কৰিব নালাগে আজি ৰাতিটো থাকক বাৰু কাইলৈ ৰাতিপুৱালৈ লৈ যাব পাৰিব মই কথা ক'লে কথা নুশুনো নহয় খাবলৈ মানা কৰিলে গৰহৰ নিচিনা খাওঁ এনেকৈ খাওঁ যে কেতিয়াও তোক একেবাৰে মানে খাবলৈ আমি দিয়াই নাই নেকি এতিয়া চাচোন তোৰ কাৰণে ৰাতিখন আহি পেলাই হস্পিটেল পাব লগা হ'ল সেইকাৰণে অকণমান ডাঙৰে কথা ক'লে শুনিবি কোনোৱে তোক বেয়া কাৰণে কথা নকয় নহয় কথা ক'লে কথা নুশুন পাই এতিয়া মজাটো তই পাই এতিয়া মজা কথা ক'লে মুখে উত্তৰ দিয় নহয় কোনো কথা নাই দেই এটা বেজিহে হ'ব দে বেজি কেইটামান লৈ পেলাই কাইলৈ আকৌ যাবি হেৰি মায়ে বনোৱা পিঠাখিনি আছেই নহয় আৰু লগতে প্ৰসাদখিনিও আছে নাৰিকলৰ সতে গৈ পেলাই খাবি গৈ তেতিয়া আৰু বেছি ভাল লাগিব তোৰ ঐ পটেশ্বৰী বেছি কথা কৈ থকা নহয় মই ভাল পাই গ'লে তোৰ কিন্তু চুলি কেইডাল মই চিঙি পেলাম কৈ দিছোঁ হ'লে দেই ইমানখিনি হোৱাৰ পিছত তই আকৌ তেলটো কমাই নাই কণ্টিলো পটেশ্বৰী তই ইয়াৰ পৰা গ'লি নে মই তোক লাট এটা দিম পিছফালে ৰাম ইহঁত দুটাৰ পৰা মানে মোৰ শান্তি নাইকিয়া দেই ঘৰত হস্পিটেলতো নেৰিলে ইহঁত দুটাই কাজিয়া লাগিবলৈ